কিবা এটা ল'লোঁ খাবলৈ আৰু গমেই পোৱা নাই তাই সুধি আছে এনেকৈ চাহ খাবলৈ মাতিছিলোঁ বিহু বুলি ইমান দেৰি কেলেনো হ'ল বুলি সুধি আছে বস্তু এটা লৈ আহিলোঁ কিন্তু তাৰ লগত মিলাকে কি লওঁ তাকে ভাবি অলপমান চালোঁ আৰু আপোনালোককো দোকানখন দেখাই দিলোঁ ফ্ৰেণ্ডছ মই গা পা ধুই আহি গ'লোঁ আৰু আজি 17 জানুৱাৰী আজি শিল্পী দিৱস এতিয়া ৰাতিপুৱাই গা পা ধুই আজৰি হ'লোঁ মানে আজি ঘৰলৈ আলহী আহিব আজি আলহী মানে আলহী আৰু এতিয়া ফাৰ্ষ্ট টাইম আহিব কোন আহিব বাৰু চাই লওঁ কেলৈ আগতীয়াকৈ কৰি দিম তাৰপিছত বৰ্তাহঁত আহিব আৰু দেখাই থাকিম বাৰু এতিয়া প্ৰথমে কোন আহে ৰেখাবালে সৰুকৈ কিবা এটা গিফ্ট আনিছিলোঁ আপোনালোকে কালি দেখিছিলেই এইটো আৰু আমাৰ ঘৰত চাহ খাবলৈ আহিলে কিন্তু কি হ'ল আমাৰো আলহী সিহঁতৰ আলহী এনেকুৱা হ'ল মানে নিমিলিলেগৈ মানে এতিয়া চব মই যাওঁ আৰু গিফ্টটো দি থৈ আহোঁগৈ কাৰণে গৈছোঁ বাৰু একদম বহাই মেলি লৈ আচলতে মোৰ একো নহ'লগৈ মোৰ ভিডিঅ'টো মানে মই যিটো ভাবি আছিলোঁ একো নহ'লগৈ আলহী আহিলে ন আৰু তেওঁলোকৰ আলহী আহিলে আমাৰো আলহী আহিলে চব খেলি মেলি হৈ গ'লগৈ এতিয়া মই মানে আহি কিনে আৰু মানে শুভকামনা জনাইছোঁ আৰু Happy marriage anniversary. Thank you. আমি বিয়া হোৱাৰ পিছত আজিলৈকে ফটোখন বনাব পৰা নাই মই ফটো বিচাৰি মানে একদম মানে একদম কি বুলি ক'ম আৰু এইটো হ'লো আজি এবছৰ হৈ গ'ল আমি ফটোখন বনাব পৰা নাই ধন্যবাদ দেই মজা লাগিছে এতিয়া মই কৈছিলোঁ ন আজি আলহী আহিব পৰা ব্যস্ত আৰু সেইকাৰণে ৰেখাবাৰ সেইটো সেনেকৈয়ে থাকি গ'ল নহ'লগৈ প্লেনটো যেনেকৈ কৰিছিলোঁ তাহাঁতি ব্ৰেকফাষ্ট কৰিব আহিলে হয় ধুনীয়াকৈ জলপান খালে তাৰপিছতে আলহী আহিলে গুচি গ'লগৈ তাৰপিছতে চাহ খাব তাৰপিছত মই দিম আৰু গিফ্টটো এনেকুৱা আছিলে মানে আচলতে মই ৰাতি 12টা বজাতে গৈ পিনে কৰিব লাগিছিলে সেইটো বেছি ভাল হ'লে হয় বস্তুটো কিন্তু মোৰ ইমান টোপনিয়াকৈ কালি এফালে গ'লোঁ সেনেকৈয়ে হেৰি হৈ গ'ল আৰু এতিয়া আহিছে আমাৰ বৌ হয় একদম বৌ হয় বৌ নামটো কৈ দিয়া আৰু মোৰ নাম মনোজ অঁ দাদা এইফালে ওলাই গৈছে আৰু বৰ্তাহঁতৰ অহা কথা আছিলে তাহাঁতি নাহিলে বাৰু কিন্তু কাইলৈ আহিব নেকি তই যি হয় হ'ব আৰু এতিয়া পূৰা ভাতত লাগি আছোঁ দেখাই থাকিম খাব লাগিব দেখাই থাকিম চাই মই বনাই আছোঁ পোলাও আৰু মানে কি হ'ল মোৰ অৱস্থাটো চাওক কুকাৰটো মানে দীঘলীয়া আমাৰ ঘৰৰ কুকাৰটো অলপ বেছিকৈ বনালে এইটো অৱস্থা এয়া হৈছেগৈ প্ৰায় আৰু বনাই মেলি আৰু একেবাৰে বনাই মেলি লওঁ দিয়ক তাৰপাছত লগ পাম নহ'লে মানে কি টাইমটো বহুত দেৰি হৈ গৈ আছে সেয়াই খানা আছিলে নৰ্মেল আছিলে আৰু এতিয়া ইহঁত দুটাই মা দেউতাক সেৱা কৰিছে যিহেতু খুৰা খুৰীক হয় সেয়েহে বিহুৰ নিয়ম ৰেখাবাৰ তাত মনাবাক লগ পালোঁ কিন্তু ইমান কম সময়ৰ কাৰণে লগ পাইছোঁ তাই ইমান কম টাইম লৈ আহিছে কেলে মানে কাম আছে মানে মাহী বিয়া পৰহিলে আৰু এতিয়া মেহেন্দি আঁকিবগৈ লাগে হ'ল আৰু বাহানা বনাই আহিছে একদম বহুত কথা পাতিবলগীয়া আছে বহুত কথা পাতিব লগা আছে তেওঁ অলপ লগ পালোঁ ভাবিলোঁ কি ভিডিঅ' কৰি আছিলোঁ যেতিয়া মনাবাকো মানে আহি যাওক আৰু ন সেইটোৱে থকা ভাল লাগিলে হয় বহুত ভাল লাগিলে হয় তাকে মানে টাইম ভাবি আহিছিলোঁ কিন্তু এতিয়া টাইম শ্বৰ্ট হৈ গ'ল ঠাণ্ডা দিন ন এইটো কাৰণে টাইমটো ঠিক আছে লগ পাম এপাক খাবাহঁতৰ ফালে আহি গ'লোঁ কি কৰি আছে চাবলৈ আৰু সন্ধিয়া বাৰু নিমন্ত্ৰণ আছে কিন্তু এতিয়া আহি গ'লোঁ কি কৰি আছে এবাৰ দেখাই দিওঁ দুইজনে লাগি আছে একদম যিহেতু আজি এনিভাৰ্চেৰী আৰু দুইজনে লাগি আছে পূৰা কামত লগে ভাগে কৰিছে তাহাঁতি দুইজনে লাগি আছে একদম এনিভাৰ্চেৰী যেতিয়াতো একদম দুইজনেই লাগিব লাগিব ন অকলে অকলে বনালে কেনেকৈ হ'ব কি বনিছে পিছে কি বনিছে তেল ফ্ৰাই কৰি কি বনিছে তেজপাত আকৌ দালচেনি লং ইলাচি ফ্ৰাই তাৰপিছত মানে মেইনটো যাব ন তাৰপিছত তাত যাব মানে এইটো ৰেডি হৈ লওক এতিয়া কৰি লওক ৰেডি হৈ লওক ন তাৰপাছত দেখাম বনাবা পূৰা বিজি ভিডিঅ' কৰাত কৰা হেপী ফাৰ্ষ্ট এনিভাৰ্চেৰী
of my first wife. তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি হিত নিহালি তাপ তুমি নয়ে নয়ে তুমি পার পার তুমি হলে দূর হিয়াত হাহাকার ইনু সাৱনীৰে কৰা চিকাৰ তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি হিত নিহালি তাপ তুমি নয়ে নয়ে তুমি পাৰ পাৰ তুমি হলে দূৰ হিয়াত হাহাকাৰ ইনু সাৱনীৰে কৰা চিকাৰ তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা দেখিছে অৱস্থা মানে খাবলৈ বহুত টেষ্টি হৈছে কেকটো দেখিছে অৱস্থা মোৰ কি কৰিলে ৰেখা পাই এনিভাৰ্চাৰী আহি গৈছোঁ মানে কি হৈছে মোৰ ইমানে আলহী এবাৰ ঘৰ যাওঁ এবাৰ ইয়ালৈ আহোঁ এবাৰ ঘৰ যাওঁ মানে ভালকৈ লাগি দিবলৈও পৰা নাই আৰু আমাৰ মৰমৰ গীতু ময়ো আহিছোঁ ৰেখাবাৰ এনিভাৰ্চাৰী খাবলৈ আৰু ৰাতিপুৱা সময়তে আহি কেনে অলপমান ছাৰপ্ৰাইজ দিলোঁহি তো সেইখিনি আপোনালোকে মোৰ ব্লগত আৰু ৰেখাবাৰ ব্লগত চাবলৈ পাব যদি তাই ভিডিঅ' শ্বুট কৰিছে মোৰ ব্লগতো পূৰা ছাৰপ্ৰাইজ ব্লগ এটাই কৰিছোঁ তো এতিয়া প্ৰাইচিবাই ব্লগ কৰি আছে তাকে বোলো অলপমান ভুমুকি মাৰি দিওঁ বাৰ চেনেলটো গীতু পুৰা দিছা আৰু ন আমি খালোঁ এতিয়া তোমালোকৰ পৰা তো ছাৰ্ভ কৰি আছোঁ ৰুকি বাকী দিছা দেখা নাই ৰুকি বাকী এনেকুৱা লাগিছে যেন মই মানে মোকেই দিছে গোটেইখিনি তাই পুৰা একদম কাম কৰি কৰি এতিয়া বহিছা আৰু ন একেলগে লাষ্ট টাইম বহিছোঁ আৰু ভিনু অহাই নাই এইফালে আজি উঠা দুখনমান ফটো ৰেখা বাহঁতৰ ঘৰৰ পৰা আহিলোঁ এনিভাৰ্চাৰী পাৰ্টি খাই আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰিম কাৰণ ৰাতিপুৱা আকৌ মই যাবগৈ লাগিব কালি সোমবাৰ গৈ কি অফিচ যাব আছে হয়তো বাহিৰে যাব লাগিব পাৰে সেইকাৰণে মই কাপোৰবোৰ জাপিবই আছে ইমানবোৰ খেলি মেলি হৈ গৈছে আৰু কিবা কিবি বস্তুও নিব লাগিব চ' ফটাফট মই ৰেডি হৈ লওঁ আৰু লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে চাই থাকিব প্ৰয়াসীৰ প্ৰয়াস লাভ ইউ অল